নমস্কাৰ, সুপ্ৰভাত। মোৰ বন্ধু বান্ধৱীসকল, মোৰ সৰু সৰু কথা মোৰ নামৰ চেনেলটোলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আন দিনাৰ দৰে মই আজিও এটা সৰু কথাই লৈ আহিছোঁ। সেই সৰু কথাটোতো অস্তবসু সম্বন্ধীয়। আমি মহাভাৰত চাওঁতে দেখিছিলোঁ যে মাতৃ গংগাই এটা এটাকৈ 7টা পুত্ৰক পানীত উটুৱাই দিছিলে। পানীত উটুৱাই মৃত্যুবৰণ কৰিছিলে তেওঁলোকে। আৰু যেতিয়া 8 নম্বৰটো উটুৱাই দিবলৈ গৈছিলে, তেতিয়া ৰজা শান্তনুৱে তেওঁক প্ৰশ্ন কৰিছিলে যে কিয় উটুৱাই দিব লাগে। তাৰ লগে লগেই সেই 8 নম্বৰজনক উটুৱাই দিয়া নহ'ল, আৰু সেই 8 নম্বৰজনেই হৈছে আমাৰ পৃথিৱীত থাকি যোৱা দেৱব্ৰত, আৰু পাছত তেওঁৰ নাম হৈছিল ভীষ্ম। এতিয়া এই ভীষ্মকে লৈ এই 8জনক অস্তবসু বুলি কয়, আৰু এই অস্তবসুকেইজন আছিলে উপদেৱতা। তেওঁলোকে বশিষ্ঠ মুনিৰ শাপত স্বৰ্গৰ পৰা পৃথিৱীত জন্ম ল'বলগীয়া হৈছিলে, আৰু তেওঁলোকেই গংগাৰ গৰ্ভত থিতাপি লৈছিলে, আৰু এজন এজনকৈ 7জনক গংগাই পানীত উটুৱাই দি শাপৰ পৰা মুক্ত কৰিছিলে। আৰু দেৱব্ৰতে শাপৰ পৰা মুক্ত হ'ব লগা নহ'ল, আৰু পৃথিৱীত থাকি গ'ল, থাকি ইমানখিনি কষ্ট পাব লগা হ'ল। আৰু এই অস্তবসুকেইজনৰ নাম হৈছে বহুৰূপ, ত্ৰম্বক, সাধক, সুৰেশ্বৰ, জয়ন্ত, পিনাকী, অপৰাজিত আৰু দেৱব্ৰত। আৰু পাছলৈ এই দেৱব্ৰতেই আমাৰ মহাভাৰতৰ ভীষ্মৰূপে পৰিচিত হৈছিলে। ধন্যবাদ।